হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ বৰ্তমান ভালেই। আপোনালোকৰ চাগে ভালেই। আজি কামলৈ নগ'লোঁ, তাকে ঘৰতনো কি কৰোঁ তাকে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। এইটো আমাৰ নৱজিত। চাওঁ মুখখন চাওঁ। আজি টেকেলি মঙা খেলিম। ক'ত খেলিবি? জেগাই নাই খেলিবলৈ। আজি আমাৰ ঘৰত খেলিম। চোতালেই নাই, আজি নহ'ব। আজি হ'ব পথাৰত খেলিম নহ'লে। এইটোৱে কি দেখুৱাই আছে? বাহ, অলপ দেখুৱাই আছে। চেনেল নাই। এই মই সাঁথৰ কেইটামান সুধিম, ক বাৰু। পুতলাটো দেখুৱালো মই। কোনে পাৰিবি কবি দেই। এই কি গড় খৰ্গ নাই ক বাৰু। কি গড় খৰ্গ নাই বাৰু। ডিব্ৰুগড়। কি হাতী সুৰ নাই। হাবিত কাহে ওলাই নাহে। চব পাৰিছা? হেল্ল', আজি মই মানে নোৱাৰিছো। বাহ, বৰ ধুনীয়াকে পাৰিলে অ' আজি বিচনাখন। মই পাৰিছো নি? ৱাও, মই পাৰিছো নি? কোনে পাৰিলে? এই চা কি মা বাৰু। এয়া আমাৰ বাঁহ কটা মানুহ। ববিয়ে মোৰ ওপৰত অত্যাচাৰ চলাই দিছে। ববিয়ে কামত লগাই দিছে। দেওবাৰটো কিমান সহিবা মাইকী মানুহৰ বুলি লগৰ ল'ৰা বুলি যিকৌ বিয়া খাবলৈ নাপালো। বুলি লগৰ ল'ৰাই কাম কৰা লগৰ মানুহৰ লগত বিয়া খাবলৈ নাপালো। অত্যাচাৰ চলাই দিছে মাৰে। দিনত অত্যাচাৰ, ৰাতি অত্যাচাৰ। ৰাতিপুৱা আছে। মই যামগে আৰু চাগে। জেউৰা পুতি কৰিবলৈ লগাই দিছে মাৰে অত্যাচাৰ। ফৰকাটিঙত কি ফৰকাটিঙত? ফৰকাটিঙৰ পৰা নাও জানো? ফৰকাটিঙৰ পৰা নাও জানো? কি ফৰকাটিং নাও জানো? হেই ট্ৰেইনত গৈ। আজি খৰিটোকে প্ৰথমতে গোটাই ল'ব লৈছোঁ। শুকান খৰি কাঠনিত এয়া কাটি থোৱা বহুত দিনেই হ'ল। বহুত দিনৰ মূৰত আজি গছ জাল উলিয়াইছোঁ, সময়ে নিমিলে। মই কোৱা নাই জানো, মোতকৈ এলেহুৱা আৰু নাই আৰু। গছডাল আজি 1.5 মাহ 2 মাহ হ'ল কাটিবলৈ। কাটি থোৱা, কাটি ৰাখি লওঁ আৰু। আচ্ছা, নহ'ব হ'ল। এই দেখো কোনফালৰ পৰা আহিলে হন্দা? মই চাউলকেইটা আনিবলৈ আহিছিলে ন, চাউল কাপোৰলৈহে মনত পৰিছে। বিহু কানিয়া ডান্স এটা মাৰি দিওঁ। বাহ, বেয়াত দিছে। এইটো ডান্সটো কি ডান্স? এইটো উল্টা নাচ। মাৰে আকৌ এইফালে ঘিণ কৰি থাকে, এইফালে ওকণি বাচিছে দেখো। বস্তু হাত দুখন ধুই পেলালে হেৰি হ'ব। মই গুচোৱাকৈ নাই নহয়। গুৰ চুব নোৱাৰে, টাউনীয়া মাৰে। এটা জীৱহে ইও এটা। মই এতিয়া কোঠা দি থৈ আহোঁগৈ। চাউলকেইটা হৈ যাব। এইফালে খৰি কাটিলোঁ। যাবানে নোযোৱা? আমাৰ এইফালে বোৱাৰী তৈয়াৰ হৈ আছে দেই। বোৱাৰী বাহ। পুৰণিখন ডিজাইন এটা দি দিয়া হেৰিয়ত, মডেলিঙত কেনেকৈ খোজকাঢ়ে? মডেলিং বাহ।
নে কঁকাল ভাঙি ভাঙি যোৱাটো বোৱা বোৱা উই মা কিমান ধুনীয়াকৈ ফুলি আছে ফুলবোৰ দেখিছেনে বাৰু আহ আহ এইফালেও ফুলি আছে এইফালে ফুলি আছে নবৌৱে গালি দি আছে এইফালে গালি দি আছে নবৌৱে কামলৈ নোযোৱাৰ কাৰণে গৰু খেদি আন নেকি হেই মই হ'লো লোকৰ ওপৰত খোৱা মানুহ লোকে কৰি থৈছে লোকে কৰি মেলি দিয়ে মই লোকৰ ওপৰত খাইহে থাকোঁ অকল দেখিছে নাই বেলেগে কৰি দিছে মই অকল খোৱা ৰজা উই ৰজা এইবোৰ হ'ল নৰাত দিয়ালো ইমান ডাঙৰ হ'লগৈ আমাৰ এইফালে গৰু খান্দিব হৈছে আৰু বেছি দিন নাই ফেবিকলৰ আঠা আজিকালি ছোৱালীবোৰে খাই ভাল পায় বফেনৰ কথা ৱাও আৰু এক মেখেলাখন দেখ দুই বনত লাগিল দুই তিনি গলিলো তিনি চাৰি মিছা মাছৰ দাৰি হে মিছা মাছৰ দাৰি আৰু কঁকাল ভাঙি নাচ 5 কঁকাল ভাঙি 6 কথাটো হয় 7 হাতটো ফাষ্ট ফুচ হৈ গ'ল আৰু নাই কাম নাই গতিকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব